স্বাগতম। নতুন কেইটিমান মহৎলোকৰ বাণী লৈ আহিছোঁ। প্ৰথমটো মহৎলোকৰ বাণী হৈছে, আন মানুহৰ বিষয়ে সঁচা কথা ক'বলৈ আটাইতকৈ ভাল মাধ্যম হ'ল আত্মজীৱনী। ফিলিপ গুৱেডেলাই কৈছিল, হতাশাক আশ্ৰয় নিদিবা, এবাৰ আশ্ৰয় দিলেই ই তোমাৰ অংগ হৈ পৰিব। ছিডনী স্মিথে কৈছিল। বন্ধুত্ব ধনৰ দৰে, ঘটিবলৈ সহজ কিন্তু ৰাখিবলৈ টান। ছেমিয়েল ৱাটলাৰে কৈছিল। একমাত্ৰ মৃতকেহে যুদ্ধৰ শেষ দেখিছে, প্লেটোৱে কৈছিল। গ্ৰন্থ নথকা কোঠা আৰু প্ৰাণ নথকা শৰীৰ একেই, চিচাৰোৱে কৈছিল। বিবেকেই জীৱনৰ গুপ্ত আদালত, হেমচন্দ্ৰ গোস্বামীয়ে কৈছিল। ভুলকৈ জনাতকৈ একো নজনাই ভাল, শ্বেক্সপিয়াৰে কৈছিল। কৃতকাৰ্যতা হ'ল সাধনাৰ সমাপ্তি আৰু অৱসাদৰ আৰম্ভণি, এমব্ৰছ বিয়েৰ্ছে কৈছিল। সকলো বিপদৰ একমাত্ৰ ঔষধ হৈছে ধৈৰ্য, প্লেটোৱে কৈছিল। মানুহৰ জীৱনটো লাখ-বিলাসৰ বাবে নহয়, মহৎ আৰু সুন্দৰ কামত নিয়োগ কৰিবৰ বাবেহে, ফ্ল'ৰেন্স নাইটিংগেলে কৈছিল।